মাজত দাঙি মই মেইন টপিকলৈ গুচি যাম। আল্লাহ তাবাৰক ওয়া তাআলাই কোৰআনে মাজিদ ফুৰকানে হামিদত ঘোষণা কৰিছে, আলা ইন্না আউলিয়া আল্লাহি লা খাউফুন আলাইহিম ওয়া লা হুম ইয়াহজানুন। খবৰদাৰ, তোমালোকে মনত ৰাখা, এই যে মোৰ ওলিসকল আছে, এই যে মোৰ নেক বান্দাসকল আছে, তেওঁলোকৰ না দুনিয়াত কিবা ভয় হ'ব, না দুনিয়াত কিবা চিন্তাৰে চিন্তিত হ'ব, না আখিৰাত কিবা চিন্তাৰে চিন্তিত হ'ব। তেওঁলোক মুত্তাকি বান্দা, তেওঁলোক পৰহেজগাৰ বান্দা। তেওঁলোকক যদি তোমালোকে ফ'ল' কৰা, তোমালোকে সৎ পথ বিচাৰি পাবা। তোমালোকে যদি তেওঁলোকক ফ'ল' কৰা, তোমালোক সহি ৰাস্তাত উপনীত হ'ব পাৰিবা। তেওঁলোকৰ দুনিয়াতো কোনো ভয় নাই, আখিৰাততো কোনো ভয় নাই। আল্লাহৰ হাবিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিছ পাকত আছে, আল্লাহৰ হাবিবে কৈছে, কিয়ামতৰ দিনা এনেকুৱা কিছুমান বান্দা হ'ব, যিসকলৰ মৰ্যাদা দেখি, যিসকলৰ সন্মান দেখি আল্লাহৰ নবীসকল, আল্লাহৰ ৰাস্তাত শ্বহীদ হোৱা বান্দাসকল হতভম্ব হ'ব, আচৰিত হ'ব। কিন্তু সেইসকল কোনো নবী নহ'ব, কোনো শ্বহীদ নহ'ব। সাহাবাসকলে সুধিলে, ইয়া ৰাছূলুল্লাহ, সেইসকল বান্দা কোন হ'ব? আল্লাহৰ হাবিব মুহাম্মদুৰ ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, সেইসকল বান্দা দুনিয়াত পাৰস্পৰিক ইজনে সিজনৰ লগত আল্লাহৰ কাৰণে ভাল আৰু মহব্বত কৰিব। ইজনে সিজনৰ লগত কোনো সম্পত্তিৰ লেনদেন নাথাকিব, কিন্তু একমাত্ৰ আল্লাহৰ খাতিৰত মহব্বত কৰিব। সেইসকল হৈছে আল্লাহ তাবাৰক ওয়া তাআলাৰ আউলিয়া, সেইসকল হৈছে আল্লাহ তাবাৰক ওয়া তাআলাৰ ওলি। আজি এনেকুৱা এজন বান্দাৰ দৰবাৰত আজি আমি আহিছোঁ, এওঁ এজন আল্লাহৰ খাস, আল্লাহৰ নেক বান্দা। কেতিয়াবা যদি এওঁৰ আমি কেৰামত শুনো, এওঁৰ যদি আমি কেতিয়াবা আহি থকা বৰষুণ ৰখাই দিয়া বুলি শুনো, আকৌ কেতিয়াবা নদীৰ মাজত গামোচাৰে পাৰ হৈ যোৱা কথা সম্পৰ্কে শুনো। আজি দেখিছে, আজি আপোনালোকৰ দোৱাত, আজি আপোনালোকৰ দোৱাত আল্লাহ তাবাৰক ওয়া তাআলাৰ নবীৰ ৱাছিলাই মই এখন কিতাপ লিখিছোঁ, ওয়া আম্মা বিনিআমাতি ৰাব্বিকা ফাহাদ্দিছ। আল্লাহ তাবাৰক ওয়া তাআলাই কৈছে, মোৰ